বন্ধুসকল, আগৰ ভিডিঅ'টোত যে উল্লেখ কৰিছিলোঁ ৰূপা টাউনখনৰ কথা, এইখনেই হ'ল ৰূপা টাউন। এই গেটটোৰেই ৰূপা টাউনলৈকে সোমাই আহিব পাৰি। আৰু ৰূপা টাউনৰ মাজেৰে বৈ গৈছে এইটো সুন্দৰ এটা নদী, সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ, খুব মনোমোহা পৰিৱেশ। মোৰ ব্যক্তিগতভাৱে এই টাউনখন খুব ভাল লাগে। বন্ধুসকল, আজি পুনৰ আমি ৰূপা টাউনৰ পৰা টাৱাঙলৈকে যাত্ৰা আৰম্ভ কৰিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। আহক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আমি পাই গ'লোঁ বমদিলা বাইপাছ। ব্ৰেকফাষ্ট কৰিব সোমাইছোঁ। ইয়াতে এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ, ইয়াৰ পৰা ওলাম টাৱাং। ব্ৰেকফাষ্ট কৰি লৈ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ টাৱাং অভিমুখে। এই দৃশ্যটো চাব দেই, পাহাৰৰ মাজত মেঘবোৰ ইমান ধুনীয়া লাগে। কি সুন্দৰ, এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য খুব ধুনীয়া লাগে। মেঘবোৰৰ মাজে মাজে পাহাৰবোৰৰ শৃংগবোৰ দেখা পোৱা গৈছে। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, যেন আকাশখনহে আমি ওপৰৰ পৰা চাই আছোঁ। আহি আহি আমি পাই গ'লোঁ দিৰাং। এইটো গেট লিখা আছে ৱেলকাম টু দিৰাং জং। এই দিৰাং সোমাই গ'লোঁ আমি। চিটিখন বহুত ধুনীয়া যদিও ৰাস্তাটো কিন্তু বহুত সৰু। এয়া সন্মুখৰ পৰা ট্ৰাক এখন আহি আছে, আমি অভাৰটেক কৰিব পাৰোঁ নে নোৱাৰোঁ? নাই, ইয়াতে ফচি গ'লোঁ আমি। আগৰ ফালৰ পৰা গাড়ী আহিছে আৰু মোৰ বেকফালেও বহুত গাড়ী আছে, সেইকাৰণে ইয়াতে অলপ ট্ৰেফিক লাগি গ'ল।
এখন আৰ্মি গাড়ী আহি আছে আগত কি কৰিব এইখন আৰ্মি গাড়ী আহি আছে লাহে লাহে গৈ আছে বাৰু গাড়ীবোৰ পিছফালে মোৰ পিছফালে বহুত গাড়ী থকাৰ বাবে মানে ট্ৰাকখন আগুৱাই যাব পৰা নাই আৰ্মিটোৱে কিবা কৈ আছে পিছফালৰ গাড়ীবোৰক বহুত লম্বা লাইন লাগি গ'ল ইয়াতে এইটোৱে প্ৰব্লেম দিৰাঙত মানে ট্ৰাফিক জাম খুব হয় অৱশ্যে আজিকালি অলপ কমিছে কিন্তু আগতেতো আৰু আছিলে প্ৰায় 2-3 ঘণ্টা দিৰাং চিটিখন পাৰ হওঁতে লাগি গৈছিলে এতিয়া নতুনকৈ মই যিমানবাৰ আহিছোঁ ইমান ট্ৰাফিকত পৰা নাই বাৰু আজি নাজানো কি হয় অৱশেষত যেনিবা আমি ট্ৰাফিকটো ক্ৰছ কৰিব পাৰিলোঁ অৱশ্যে বেছি ট্ৰাফিক নাছিলে সেইখিনিয়ে যি পাইছিলোঁ তাৰপিছত আৰু ৰাস্তা সম্পূৰ্ণ ফ্ৰীয়ে আছিলে দিৰাং চিটি পাৰ হৈ আমি আগুৱাই গৈছোঁ টাৱাং অভিমুখে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এয়া চাওক মেঘবোৰে সম্পূৰ্ণ পাহাৰবোৰ ঢাকি ধৰিছে পুৰা পাহাৰ ঢাকি ধৰিছে মেঘে আহক এবাৰ ওপৰৰ পৰা তলফালে চাওঁ পাহাৰৰ বহুত ওপৰত আছোঁ আমি এই ওপৰৰ পৰা এবাৰ তলফালে চাওঁচোন কি দেখা পাওঁ এই চাওঁ এয়া চাওঁ যেন আমি আকাশৰ ওপৰত উঠি আকাশখনলৈকে চাই আছোঁ তেনেকুৱা লগা নাইনে বন্ধুসকল আকাশখন যেন আমাৰ তলতহে আছে বহুত কুঁৱলী পৰি আছে খুব সাৱধানেৰে আমি আগুৱাই গৈ আছোঁ ৰাস্তাত একো ভিজিবিলিটি নাই ৰাস্তাটোৰ সোঁফালে খুব থিয় গৰা আছে কুঁৱলীৰ কাৰণে তলফালে চালে একো দেখা নাপায় নহ'লে দেখুৱাব পাৰিলোহেঁতেন
এতিয়া আমি পাৰ হৈ আছোঁ বৈশাখী। এইখিনি জেগা বৈশাখী বুলি কয়। আৰু ইমান এটা সুন্দৰ প্ৰাকৃতিক দৃশ্যৰে ভৰা এই ঠাইখিনি, মানে ৰাস্তাটো ওপৰৰ পৰা খুব ধুনীয়া কৰি দেখা পায়। আৰু এখন পাহাৰৰ টিলাৰ ওপৰেৰে ৰাস্তাটো গৈছে, দুফালে থিয় গৰা। কিন্তু দুৰ্ভাগ্যবশতঃ কুঁৱলীৰ কাৰণে সেই ভিডিঅ'টো ল'ব পৰা সম্ভৱ নহ'ল। নেক্সট টাইম নিশ্চয় দেখাবৰ কাৰণে চেষ্টা কৰিম। এইখিনি চাওকচোন, মেঘৰ ওপৰত থিয় হৈ মেঘখনলৈকে চাই থকা যেন লগা নাইনে? খুব ধুনীয়া লাগিছে। আহি আমি চেলাতপলৈকে 7 কিলোমিটাৰ আছে, সেইখিনি জেগা পাইছোঁ। কিন্তু এটা কথা হ'ল, আজিকালি চেলাতপৰে যাব নালাগে। চেলাতপ নাপাওঁতেই 7 কিলোমিটাৰমান থাকোঁতে এটা ৰাস্তা ডাইভাৰশ্যন লেফ্ট ছাইডে এটা ডাইভাৰশ্যন দি দিছে, আৰু সুৰংগৰ মাজেৰে চেলাতপটো অৰ্থাৎ কাটি দিছে। চেলাতপটোৰ তলেৰে মাজেৰে, মানে পাহাৰখনৰ মাজেৰে এটা সুৰংগ বনাইছে। সেই সুৰংগেৰে আমি পাৰ হৈ যাব লাগিব। এইটো হ'ল সুৰংগৰ গেট। এতিয়া আমি সুৰংগত প্ৰৱেশ কৰিছোঁ, চাই থাকিব। সুৰংগটোৰ মাজেৰে আমি গৈ আছোঁ। খুব ধুনীয়া লাগে এই সুৰংগটোৰ পাৰ হৈ। দুটা সুৰংগ আছে, এটা অলপ চুটি আৰু এটা বহুত লম্বা। সুৰংগৰ মাজেৰে আমি গৈ আছোঁ।
ফাইনেলি আমি আজি চেলা টেনেল পাৰ হৈ ইয়াতে এই ভিডিঅ'টো সামৰণি মাৰিম। নেক্সট ভিডিঅ'টোত ইয়াৰ পৰা টাৱাঙলৈকে চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত ইয়াৰ পৰা আমি দেখুৱাম টাৱাঙলৈকে, টাৱাঙৰো আগত যাম। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে, পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ভেৰি মাছ চাই থকাৰ বাবে।